নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা বিশেষ 4th গ্ৰেড চাকৰি 3rd গ্ৰেড চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে কিছুমান 3rd গ্ৰেড আৰু 4th গ্ৰেড পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। আপোনালোকক মই সবিশেষ দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াতে আপোনালোকৰ 28/10/2024 তাৰিখে অন্তিম ডেট দিয়া হৈছে। গতিকে আপোনালোকে 28/10/2024 তাৰিখৰ আগতে আবেদনটো কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, পোষ্টখিনি কি আছে, আপোনালোকে কোৱালিফিকেশ্যন কিমান লাগিব এইখিনিও সবিশেষ জানি লওক। প্ৰথমতে আমি আহোঁ, যিটো প্ৰচেছ ছাৰ্ভাৰ পদ আছে, এই পদটোৰ নাম হৈছে প্ৰচেছ ছাৰ্ভাৰ। ইয়াৰে 3টা পদ আছে। এই পদটোৰ কাৰণে আপোনালোকৰ পে' বেণ্ডটো 2 হ'ব আৰু ইয়াতে স্কেল পে'টো আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকাৰ ভিতৰত হ'ব। প্লাছ আপোনালোকৰ গ্ৰেড পে' থাকিব 5,200 টকা আৰু লগতে আপোনালোকৰ আদাৰ এলাউন্সেছ ইয়াতে পাব। আৰু এই পদটো কাৰণে ৰিজাৰ্ভেশ্যন কেটেগৰীত দিয়া হৈছে। এটা পদ ৰিজাৰ্ভেশ্যন কেটেগৰীত দিয়া হৈছে। এইটো OBC কাৰণে দিছে। OBC 1 পোষ্ট ইন দ্য ৰিজাৰ্ভ ফৰ দ্য টি ট্ৰাইবৰ কাৰণে এইটো দিয়া হৈছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো বিচৰা হৈছে HSLC, অৰ্থাৎ আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব বা 10ম শ্ৰেণী উত্তীৰ্ণ হ'লে এই পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যি ইয়াতে লিখা আছে, কেণ্ডিডেট হু হেভ পাছড HSLC অৰ এবভ শ্বেল বি ইলিজিবল ফৰ দ্য পোষ্ট। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে বা তাৰ ওপৰত কোৱালিফিকেশ্যনো আছে, তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে যোগ্য বুলি কোৱা হৈছে। আৰু কোৱা হৈছে যে এই পদটোৰ কাৰণে আপোনালোকৰ মাষ্ট হেভ নলেজ ইন দ্য অফিচ লেংগুৱেজ অফ আছাম। আপোনালোকে অসমৰ অফিচ যিটো লেংগুৱেজ, সেই লেংগুৱেজটো জনাটো দৰকাৰ বুলি কোৱা হৈছে। যদি আপোনালোকৰ এই 3টা কোৱালিফিকেশ্যন আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে পদ আছে, আপোনালোকৰ 3টা পদ আছে, আপোনালোকে এইটো গম পালেই। আৰু দৰমহাটো 14,000 টকাৰ পৰা 70,000 টকা এইটো পে' স্কেলটো হ'ব আৰু গ্ৰেড পে'টো 5,200 টকা হ'ব। আৰু ইয়াতে OBC কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে আৰু টি ট্ৰাইবৰ কাৰণেও এটা পোষ্ট ৰিজাৰ্ভেশ্যন ইয়াতে দিয়া হৈছে। এইখিনি কথা হ'ল প্ৰথম পদটোৰ কথা। এতিয়া আমি আহোঁ ছেকেণ্ড যিটো পদ আছে, এইটো অফিচ পিয়নৰ পদ আছে। ইয়াতে পিয়নৰ পদ আছে 2টা। এই পিয়নৰ পদটোৰ কাৰণে আপোনালোকৰ যিটো স্কেল পে'টো 12,000 টকাৰ পৰা 52,000 টকাৰ ভিতৰত দিয়া হৈছে। 12,000 পৰা 52,000 টকা আৰু প্লাছ গ্ৰেড পে' থাকিব আপোনালোকৰ 3,900 টকা গ্ৰেড পে' আৰু লগত আদাৰ এলাউন্সেছ আপোনালোকৰ থাকিব। আৰু এই পদটোৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভ দিয়া হৈছে। এইটো সকলো কেণ্ডিডেটে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মিনিমাম 8 পাছ হ'ব লাগে। যদি আপোনালোকৰ ওপৰত যদি কোৱালিফিকেশ্যনো আছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এই আপোনালোকৰ 8 পাছ বিচৰা হৈছে। যদি 8 পাছৰ ওপৰত আপোনালোকে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা গ্ৰেজুৱেশ্যনো কমপ্লিট কৰিছে, তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো 2 নম্বৰ পদটোৰ কাৰণে। আৰু আমি এতিয়া আহোঁ 3 নম্বৰ যিটো পদ আছে, আমি 3 নম্বৰ পদটোলৈ। 3 নম্বৰ পদটো হৈছে ড্ৰাইভাৰ। এইটো কণ্ট্ৰেকচুৱেল পদ। এই পদটো কণ্ট্ৰেকচুৱেল পদ, এটা পদ আছে। ইয়াৰ কাৰণে দৰমহাটো আপোনালোকৰ 15,000 টকা পাৰ মান্থ দিয়া হ'ব আৰু এইটো আনৰিজাৰ্ভ পদ দিয়া হৈছে। এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব চাওক। 2টা কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে। আপোনালোকৰ কোৱালিফিকেশ্যনটো ক্লাছ 8 পাছ হ'ব লাগিব। মেইন এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকৰ
8 পাছ হ'ব লাগিব আৰু ইয়াতে কোৱা হৈছে যে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব LMV বা 4 হুইলাৰ আপোনালোকৰ যদি লাইসেন্স আছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব এইকেইটা হৈছে তিনটা পদ আৰু এতিয়া আমি আহোঁ এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কেনে ধৰণে কৰিব কিমান তাৰিখে ইয়াৰ কাৰণে আবেদন কৰিব লাগিব আৰু বয়সৰ সীমা কিমান লাগিব এইকেইটা বিষয়ে জানি লওঁ প্ৰথম আমি জানি লওঁ আহক আপোনালোকৰ বয়সৰ কথাটো এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো ম্যাক্সিমাম 40 বছৰ 40 বছৰ বয়সলৈকে আপোনালোকে কৰিব পাৰিব আৰু কমটো আপোনালোকৰ 18 বছৰ 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ 1/1/2024 ভিতৰত যদি হৈছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে যোগ্য বুলি কোৱা হ'ব গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব 18 পৰা 40 বছৰ বয়সৰ ভিতৰত সকলো ক্যান্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ চৰকাৰী ৰুল মতে যিখিনি ৰিলেক্সেশন পাব লাগে আপাৰ এজৰ এইখিনি আপোনালোকে ৰিলেক্সেশন পাই যাব আৰু আপোনালোকে ইয়াতে এখন স্ট্যান্ডাৰ্ড ফৰ্ম ফিলআপ কৰিব লাগিব স্ট্যান্ডাৰ্ড ফৰ্মখন আপোনালোকে লৈ ফিলআপ কৰি ইয়াত লগতে আপোনালোকে ডকুমেন্টছ কিছু জমা দিব লাগিব এইখিনি মই আপোনালোকক কৈ দিছো এটা আপোনালোকে সেলফ এটেস্টেড এনভলপ আপোনালোকে দিব লাগিব সেলফ এটেস্টেড এনভলপ এটা সেলফ এনভলপ আপোনালোকে লগত দিব লাগিব আৰু যিখিনি ডকুমেন্টছ আপোনালোকে দিব এই ডকুমেন্টছখিনি সেলফ এটেস্টেড কপি আপোনালোকৰ হ'ব লাগিব লগত দিব লাগিব আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন দিব লাগিব এজ প্ৰুফ দিব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট দিব লাগিব আৰু আপোনালোকৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকে লগত দিব লাগিব আৰু 3 কপি আপোনালোকৰ ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এই ফৰ্মৰ লগত এনভলপৰ লগত দিব লাগিব আৰু আপোনালোকে অফিসৰ যেটো ড্ৰপ বক্স আছে এই ড্ৰপ বক্সত আপোনালোকে জমা দিব লাগিব এতিয়া আমি পদটো কোন ডিস্ট্ৰিক্টৰ পৰা আহিছে যেহেতু এই পদটো ডিস্ট্ৰিক্টৰ আছে কোন ডিস্ট্ৰিক্টত আছে মই আপোনালোকক জনাই দিম আপোনালোকে চাই থাকক এতে পদটোৰ ওপৰতে আপোনালোকে দেখা পাব অফিস অফ দা ডিস্ট্ৰিক্ট সেশন জাজ বৰপেটা আসাম এটো বৰপেটা ডিস্ট্ৰিক্টৰ পৰা আহিছে গতিকে আপোনালোকে বৰপেটা অফিসত এই ফৰ্মখন জমা দিব লাগিব 28/10/2024 তাৰিখৰ আগতে গতিকে আপোনালোকে বন্ধু বান্ধৱীসকল সকলোখিনি কথা জানিব পাৰিলে আপোনালোকে গতিকে ইয়াতে আপোনালোকে এপ্লাই কৰক আৰু সবিশেষ যদি আপোনালোকে জানিব বিচাৰে বা বিজ্ঞাপনটো যদি ডাউনলোড কৰি ল'ব বিচাৰে তেনেহলে আপোনালোকে বৰপেটা ডিস্ট্ৰিক্টৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপোনালোকে গৈ ডাউনলোড কৰি ল'ব পাৰিব ওয়েবসাইটটো মই আপোনালোকক দেখাই দিছো এটো www.borpeta.dcodes.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে বিজ্ঞাপন ডাউনলোড কৰি ল'ব পাৰিব নহলেও আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিলে মই আপোনালোকক বিজ্ঞাপনটো দিবলৈ চেষ্টা কৰিম এইখিনি আছিল পদখিনিৰ কাৰণে আৰু সবিশেষ আপোনালোকে এটা খুঁটিখিনি জানি ল'ব পাৰিব আপোনালোকে কোড ফৰ্মখন জমা দিব লাগিব ইয়াৰ এড্ৰেছটো আপোনালোকে এটো দেখিছে দিয়া আছে এই এড্ৰেছত আপোনালোকে গৈ তাতে ড্ৰপ বক্স আছে ড্ৰপ বক্সত আপোনালোকে ফৰ্মখন জমা দিব পাৰিব আজিলৈ ইমানেই থ্যাংক ইউ